বেদ এক মিনিট দীপদা বেদ ভাল কেমেৰা কৰে খালি কথা অলপ বেছি কয় মানুহজন কিন্তু খুব ভাল হেনেহেন কথা দেচোন অন্তৰখন বিৰাট ভাল দীপদাৰ বিষয়ে মানে একো ক'বলৈ নাই খালি কেতিয়াবা গৰম পানী বেছিকৈ খায় মানে গৰম পানী মানে মদ খোৱা কথা কোৱা নাই মানে গাৰ্গল বেছিকৈ কৰে সেইকাৰণে ভইচটো বিৰাট ধুনীয়া নহয় নহয় সেইটো নহয় বেদই আৰু কি তাৰমানে কি কৰে বিচনাখন থাকে নহয় বিচনাৰ তলত পাইপ এডাল থাকে খাই থাকে তামাম কঞ্জুচ একদম এইটো একদম সঁচা কথা কৈছে মানুহ কঞ্জুচ হ'লে জীৱনত কিবা এটা হ'ব পাৰে চাগে মই ভাবিছোঁ দীপদাৰ হয়তো নাভাবিছে কিন্তু চাব দেই দীপদাৰ জেচিবি আছে আছে বহুত কিবা কিবি আছে দীপদাৰ ব্ৰইলাৰ মুৰ্গী দিয়ে মই হাঁহৰ মাংস দিওঁ গতিকে কোনটো ধনী আপোনাৰ আপোনালোকে কওক বেদই সেইকাৰণে উবেৰ কিনিছে বেদৰ খৰচ নাই দিনটোত তাৰ খৰচৰ মাত্ৰ এখন তামোল আৰু দুটা ফ্লেট আৰু খৰচ নাই বিৰাট ভাল কথা এই বুলবুল কাৰ যদি হায়েষ্ট পইচা আনকি আমাৰ দাদাই বহিও নাখায় থিয় হৈ মাৰ দিয়ে পুৰা হামলা হামলি টাকাই টাকা সুধা আৰু বুলবুল কাৰ যদি হায়েষ্ট পইচা নিছে এইজন ব্যক্তিয়ে সঁচা কথা গতিকে কেমেৰা পিছফালে যিজন থাকে সেইজনো মেইন মানুহ কেমেৰা আগফালে যিজন থাকে সেইজনো মেইন মানুহ মানে এজন হয় নাই বাৰু গতিকে আৰু এজন মানুহ আছে আমাৰ সংলাপ লিখে মানে হেৰি দিয়ে আমাৰ হৈছে বৰুৱা কোৱা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ হেপী নিউ ইয়েৰটো দি দে হেপী নিউ ইয়েৰ আগন্তুক হেপী নিউ ইয়েৰ 2019 হেপী নিউ ইয়েৰ দিছোঁ আপোনালোকে চাই থাকিব আমাৰ এই খাপলা ধাৰাবাহিকখন আমি আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ এহেজাৰ পিছত অভাতে কৈছোঁ আপোনালোকৰ পৰা মন চেনে আশীৰ্বাদ বিচাৰিছোঁ ধন্যবাদ বঢ়িয়া গতিকে আজি আমি আজিলৈ বাদ দিছোঁ আকৌ নেক্সট চেনেলত আকৌ আমি লগ পাম মানে ইয়াৰ চেনেলটোতে মানজিত আছে এইফালে হাই সকলোকে আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু খাপলা চাই থাকক যাতে আমাক আগুৱাই যোৱাত সহায় কৰে আপোনালোকৰ ওপৰতে ভৰসা আপোনালোকে নাচালে আমাৰ একো নাই গতিকে সকলোৱে চাব বুলি আশা কৰিছোঁ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেদনা কাক বিচাৰিছে ৰহিলা নীলকল আমি আৰু এটা আৰ্টিষ্টৰ লগত লগ লৈ নিজে কৰি নিজে খায় বহুত কষ্ট কৰে অলপ মেকআপত টাইম লয় খালি মোবাইলত ফোন বেছি আহে সেইজনী হৈছে ৰহিলা এজনী ৰহিলা গতিকে অলপ টাইমটো বেছি লয় ফোনটো বেছি আহে কাৰণ হাজবেণ্ড তাত থাকে নতুনকৈ ব্যৱসায় এটা খুলিছে বিউটি পাৰ্লাৰ গতিকে একো নাই গতিকে ভিডিও বলা খুলিছে এইজনী ৰহিলা কৈ দিয়া নিউজ প্ৰ চেনেলৰ বিষয়ে লাইক কৰিবলৈ শ্বেয়াৰ কৰিবলৈ আৰু তোমাৰ বিষয়ে কৈ দিলে আপুনি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কথা পাতি আছো আৰু জাস্ট ভাত খাই উঠিলো মানে মই এক্সট্ৰাকে লগ পাম মুখত লাগি আছে চাগে ভাত আৰু কিবা ক'ব আহিছে মই কৈছোঁ মানে ৰহিলাক আগতে চাগে নিউজ প্ৰলে এবাৰ লগ পাইছে তথাপিতো ৰহিলা হিচাপে নিউজ প্ৰলে আকৌ এদিন লগ পাব গতিকে নিশ্চয় এওঁ আহিব ৰহিলাৰ লগত পাৰ্চনেলি আজি অলপ সময় হেৰি হ'ল সময় অকণমান নাটনি হোৱাৰ কাৰণে ৰহিলাক আকৌ আপোনালোকে পিছত লগ পাব আমি এনে লগ পাই থাকোঁ চাই থাকিব আমি যাৰ ঘৰত কৰোঁ আমি খাপলা যাৰ ঘৰত কৰোঁ অনাৰ মানে আমাক বিৰাট মৰম চিনাই কৰে মই যে পিঠা খাইছিলোঁ বঢ়িয়া ল'ৰাটোৱে এখন নতুন বাইক কিনিছে বেলেগক ক'বলৈ মানা কৰিছে কেছ পইচা দি কিনিছে অলপ দুখীয়া মানুহ গতিকে আমাক আজি পিঠা খুৱাইছে মিঠাই খুৱাইছে ভৱিষ্যতলৈ তেওঁলোকৰ প্ৰতি আশীৰ্বাদ থাকিল মৰম থাকিল যাতে আজি 2 চকা কাইলৈ 4 চকা আপোনালোকৰ আশীৰ্বাদ কৰক এয়া আমাৰ ঘৰৰ অনাৰ তুমি ঘৰতে যাবা নেকি কণ্টিনিউ হৈছে এতিয়া আপোনালোকে হয়তো দেখা পাই আছে যে নিউজ পল পিছফালে আছে চাগে নিউজ পল ক'ত আছে আহাচোন আগফালে এতিয়া নিউজ পলে বাকী শ্বুটিং ইউনিটৰ লগত চিনাকি কথা পাতিম আছে বিমল আছে মোৰ লগত আহক ভাল লাগিছে আজি বহুত দিন পিছত আহিম বুলি কৈ আছিলোঁ যে অৱশেষত আহিলোঁ আৰু খাপলা ধুনীয়াকৈ শ্বুটিং চলি আছে মই একদম দিগদাৰ আছে আমাৰ ডাইৰেক্টৰ ছাৰ আছে কৈছোঁ উৎপতীয়া কোন বেছি উৎপতীয়া গোটেই গ্ৰুপটো ৱাইডত ল'লে হ'ল গোটেই গ্ৰুপটো যাতে উঠে বেদনা আহিব লাগে কথা বেছি কৈ থাকে কাৰণ বেদনা নহ'লে আমি কথা ক'ব পাঞ্চ নাপাওঁ বেদনা মানে কথাৰ পাঞ্চত আমাৰ কথা ওলাই উৎপতীয়া বেছি বুলি ক'ব গ'লে এতিয়া মানে উৎপতীয়াটো আমাৰ চিৰিয়েলত গম নাপায় গম পোৱা যায় কোন বেছি আৰু এজন মানুহ আমাৰ হেৰি আমাৰ ৰাজীৱ দা ক'ত গ'ল ৰাজীৱ দা আছে ৰাজীৱ দা ভাত খাই আছে ৰাজীৱ দা ভাত খাব গৈছে ওকে কোন উৎপতীয়া কোন বেদৰ ৰাতি বিচনাত পেচাব কৰে তাৰ সেইটো স্বভাৱ আছে ভাল এনেকুৱা লক্ষণ থকা ভাল এনেকুৱা লক্ষণ থকা ভাল বেছি খালে এনেকুৱা হয় কিন্তু মই নাখাওঁ গতিকে ৰাইজে চিন্তা কৰোঁ উৎপতীয়া বুলি ক'লে কিন্তু ৰাতি বেছিভাগ দেখা যায় বেৰৰ ৰাতি বেছি মানে কি হয় আমাৰ কেম্পৰ ওপৰত হোষ্টেল আছে
হোষ্টেল সেইটো পাৰ্ট বেলেগ আমাৰ পাৰ্টটো বেলেগ আমি মানে চবে কামত থাকো বা হেৰি বেলেগ সন্ধিয়া যাই কেনে গা চা ধুই গেটৰ ওচৰত বহি ল'ব যিমান ল'ৰা ছোৱালী নামে তাৰমানে আমি বেচেলৰটো আৰু সেই তাৰমানে কি ছোৱালীবিলাক সুধিব চাই যিটো গাৰ্জেনে তেওঁ তাৰে বেলেগ এটা ভাবত আমাৰ ৰেগিং দিয়ে সদায় হোষ্টেল ৰেগিং দিয়ে আৰু এটা বিৰাট কথা চেনি কোনে বেছি খায় আৰু এটা কথা ভাই কোনো চেনি বেছিকে খাওঁ বুলি ক'ব লাগিলে আমি বিস্কেটৰ ক'ব লাগিব মানে অৰিজিনেলি এই 1.5 বছৰ হ'ল নতুনকে প্ৰেমত পৰছো আগতে প্ৰেম চেম নাছিল গতিকে তেওঁৰ লগত কথা পাতি থাকলি মই স্বৰ্গত থকা হেন পাওঁ আৰু কথা পাতি নাচিলি মই বা কিবা লাগে অন কেমেৰা বেছি নে অফ কেমেৰা কৈ নে সঁচাকে দৰকাৰ এইটো কি নম্বৰ আৰু এইটো কেই নম্বৰ আচ্ছা আমি এটা কথা সুধিম বিস্কেটৰ মানে এইটো গাৰ্লফ্ৰেণ্ড কেই নম্বৰ এটা কেই নম্বৰ যাৰ লগত আপুনি মানে যাৰ লগত ইমান ৰাতিটো কথা পাতে বা ইমান আগ্ৰহ তাৰ প্ৰতি আপোনাৰ দুৰ্বলতা আছে মানে সঁচা কথা নকয় বাৰু এটা সঁচা কথা কওঁ মানে আগতে আপোনাৰ নেট ফেভাৰি কাৰণে আপোনাৰ ছুটিখিনি ৰখা ব্যৱস্থাটো কৰিছে নেকি আমাৰ দৰ্শকে জানিলে ভাল পাব ইটা মই পৰৰ পাত মিছা কথা নকওঁ যি কম মই সঁচাই কম কথাটো হৈছে কি মই মানে কি আজি 1.5 বছৰ মান প্ৰেমত পাব এতিয়া ফাইনেল পৰীক্ষা দিবতো গতিকে মই এতিয়া ৰাতি কথা পতা নাই কিন্তু এই আজিৰ পৰা 3 মাহ 4 মাহ আগতে ৰাতি পোহৰ হৈ গৈছে গমে নাপাওঁ সেই ভাগ্যৱতীজনৰ নাম ক'ব নেকি এই নামটো নকওঁ এটা পিছত কওঁ পি আখৰ দি যায় জানে আমাৰ গাঁৱৰ ইপিনেতো ইয়াৰ কুকুৰ গৰু ছাগালো জানা হৈছে অলপ কেমেৰা চপাইলে মই ধৰিছো কেমেৰা এবাৰ এতিয়া বৰ্তমান ঐখাপলাত কেমেৰা পাৰ্চন হিচাপে কাম কৰি আছে সুৰজ বড়ো গতিকে নতুনকৈ সোমাইছে তেওঁ নতুনকৈ কাম কৰি আছে বেদকো হেল্প কৰিছে ইউনিটক হেল্প কৰিছে চবকে হেল্প কৰিছে সুৰজ বড়ো আৰু এজন মানুহ আছে যিজন কেমেৰা পিছফালে আছে সি সাধাৰণতে ক'ব জানে কিন্তু ক'ব বিচৰা নাই এই সঞ্জীৱ আহিব লাগে সঞ্জীৱ আহিছে এয়া সঞ্জীৱে কৈছে সঞ্জীৱে এছিষ্টেণ্ট কৰি আছে বুলবুলাৰ এছিষ্ট কৰি আছে গতিকে চাচাৰো এছিষ্ট কৰি আছে গতিকে ভালকৈ কাম চলাই আছে গতিকে মই নিউজ পললৈ আগুৱাই দিছোঁ দুইজন আৰু শেষত মই কথা পাতিলোঁ চিনাকি ইহঁতৰ দুটা কথা কৈ দিছোঁ সঞ্জীৱ আৰু সুৰেশ দা বেছিদিন হোৱা নাই বাৰু সঞ্জীৱতকৈ পিছত আছে সুৰেশ দা কিন্তু একদম খুব টেলেণ্টেড সুৰেশ দা বিৰাট টেলেণ্ট মানে এখন হাতেৰে কেমেৰা চলাব কেমেৰাটো ফিক্স কৰি ল'ব এখন হাতেৰে ড্ৰোনখন ল'ব এইফালে কেতিয়াও নোৱাৰো বুলি নকয় মানে 3টামান 4টামান কেমেৰা একদম হাৰ না মানে নোৱাৰো বুলি নকয় তাৰমানে সেইটো কৰিব লাগিছিল নহয় সেইটোৱে কৰিব মানে কাম কৰিহে এৰিব মানে আৰু এতিয়া মই অসমবাসী ৰাইজৰ আগত সঞ্জীৱক থেংকছ মই এইকাৰণে সি মোক খোৱাত তামাম হেল্প কৰে সি আহি কেনে ফাৰ্ষ্ট টাইম মোৰ কামখিনি আৰম্ভ কৰি দিয়ে তাৰপিছত মই আহোঁ তাক থেংকছ কৈছোঁ সেইটো কাৰণে অ'কে আৰু শেষত সকলোৱে একেলগে ঐখাপলা জিন্দাবাদ একেলগে হ'ব লাগে জিন্দাবাদ জিন্দাবাদ বঢ়িয়া